সমগ্ৰ বিশ্বৰ লগতে জুলাইৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণেৰে বুধবাৰে পালন কৰে বিশ্ব পৰিৱেশ দিৱস। ইয়াৰে জোনাইৰ টিম জোনাই NGOৰ উদ্যোগত আৰু জোনাই বালিকা মহাবিদ্যালয়ৰ NSS ইউনিটৰ সহযোগত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বুধবাৰে ধেমাজি জিলাৰ একমাত্ৰ বাচি থকা জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলৰ ৩ মাইল খণ্ডত ৰোপণ কৰা হয় কলগছ। জোনাইৰ বনাঞ্চলিক বিষয়া মুকুদ ৰাভাই কলগছ ৰোপণেৰে শুভাৰম্ভ কৰা কলগছ ৰোপণ কাৰ্যসূচীত পবা বনাঞ্চলৰ ৩ মাইল খণ্ডৰ ৩ মাইল বিড অফিচৰ পৰা পবা মুখলৈ যোৱা পথৰ দুয়োকাষে ৰোপণ কৰা হয় প্ৰায় ২০০ জোপা কলগছ। উক্ত কাৰ্যসূচীত টিম জোনাই NGOৰ কৰ্মী আৰু জোনাই বালিকা মহাবিদ্যালয়ৰ NSS ইউনিটৰ ছাত্ৰীসকলৰ লগতে অংশগ্ৰহণ কৰে জোনাই বালিকা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ প্ৰগ্ৰেম বিষয়া ডক্টৰ পদ্মেশ্বৰ দলে, জোনাই বালিকা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক উৎপল ৰয়ৰ লগতে বন বিষয়া বন কৰ্মী আদিয়ে। পৰা জেগা আছে। Halo. Halo. कैसे जाएगा?
আজি আমাৰ 5 জুন, আজি আমাৰ এই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ এই 3 মাইল ঘাটত পবা বনাঞ্চলত আমাৰ টিম জোনাই NSS আৰু জোনাই বালিকা মহাবিদ্যালয়ৰ মানে হেৰিত গোটেইখিনিক আমাৰ যে কল পুলি হেৰি কৰা হ'ল, প্লান্টেশ্যন কৰা হ'ল। খুবেই মানে এটা আজি শুভ দিনত খুবেই ভাল এটা কথা, যাতে এই কল পুলিয়ে আকৌ আগৰ দিনত আমাৰ হাতীয়ে খুব কল খায়। আমাৰ কল পুলি ৰোপণৰ কাৰ্যসূচী আজি যি আমাৰ NGO আৰু বালিকা মহাবিদ্যালয় ল'লে, তেওঁলোকক মই অতি ধন্যবাদ জনাওঁ। আৰু যাতে আগন্তুক দিনতো তেওঁলোকে এনেকেই যাতে আকৌ গছ পুলি ৰোপণ কৰি আমাৰ এই পৃথিৱীখন সেউজীয়া কৰি তোলে। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে NSS ইউনিট জনাই বালিকা মহাবিদ্যালয়ৰ তৰফৰ পৰা সমগ্ৰ বিশ্ববাসীলৈ পৰিৱেশ দিৱসৰ শুভেচ্ছা জনাইছোঁ। এই পৰিৱেশ দিৱসৰ সংগতি ৰাখিয়েই টিম জনাই NGO আৰু জনাই বালিকা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটেই অঞ্চলত অৱস্থিত পবা সংৰক্ষিত বনাঞ্চলত প্ৰায় 150 জোপা কলগছৰ পুলি ৰোপণ কৰিছোঁ। এই কলগছ পুলি ৰোপণৰ যোগেদি যিহেতু সমগ্ৰ অসমত এতিয়া হাতী আৰু মানুহৰ যিটো সংঘাত আৰম্ভ হৈছে, সেই সংঘাত নিৰাময় কৰিবৰ কাৰণে হস্তীসকলৰ খাদ্য সংকটৰ সময়ত হস্তীসকলক এই গছপুলি ৰোপণৰ যোগেদি তেখেতসকলৰ খাদ্য দিবৰ কাৰণে, যোগান ধৰিবৰ কাৰণে এই আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ। অনাগত দিনতো এই পদক্ষেপ টিম জনাই NGO আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটেই পবা ৰিজাৰ্ভ বনাঞ্চলত কৰি যাবৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ। টিম জোনাই স্বেচ্ছাসেৱী সংস্থা আৰু NSS ইউনিট জোনাই গাৰ্লছ কলেজৰ সহযোগত আমি পবা সংৰক্ষিত বনাঞ্চলৰ 3 মাইল খণ্ডত কলগছ ৰোপণ কাৰ্যসূচী আমি হাতত লওঁ। আজি যিহেতু পৰিৱেশ দিৱস, বিশ্ব পৰিৱেশ দিৱস, আৰু আজি পৰিৱেশ দিৱসৰ মূল থিমটোৱে হৈছিলে আমাৰ মাটি আমাৰ ভৱিষ্যত। আৰু সেই উদ্দেশ্য আগত ৰাখি আজি আমি এটা টিম জনাই এটা থিম লৈছিলে যে আমাৰ পবা আমাৰ ভৱিষ্যত বুলি। আৰু সেইকাৰণে আমি দেখা পাওঁ যে পবা সংৰক্ষিত বনা অঞ্চলত খুব বন্যহস্তীৰ খুব বিচৰণ হয় ইয়াত। আৰু বন্যহস্তীসকলে কি কৰে, ইয়াৰ কাষত যিসকল গাঁও আছে, পবাৰ দাঁতিকাষৰীয়া গাঁৱত, তাত গৈ কিনি উপদ্ৰৱ চলায়। খাদ্যৰ যি অভাৱ আছে ইয়াত, যাৰ ফলত মানুহ আৰু হাতীৰ খুব সংঘাতটো হয়, প্ৰতি বছৰে ইয়াত সংঘাত হয়, যাৰ ফলত বন্যহস্তীসকলৰ খুব অসুবিধাত পৰে। আৰু সেইবাবে আমি বহুত চিন্তা চৰ্চা কৰি আৰু বহুত মানুহৰ পৰা পৰামৰ্শ ল'লোঁ। তেওঁলোকে ক'লে যে আঠিয়া কলগছৰ পুলি যদি ৰোপণ কৰিব পাৰে, তেতিয়া হাতীৰ খাদ্যও হ'ব। আৰু আঠিয়া কলটোৰ এটা বৈশিষ্ট্য আছে কি, তেওঁলোকৰ মানে যিটো শিপা, সেই শিপাটো থাকি গ'লে আকৌ তাৰ পৰা নিজে নিজে পুলিটো উৎপন্ন হয়। সেইবাবে আমি আজি টিম জোনাই আৰু NSS সহযোগত আমি আজি পবা 3 মাইল খণ্ডত আমি প্ৰায় 150 জোপা কলগছৰ পুলি ৰোপণ কৰিছোঁ। আৰু আমাৰ লগত বহুত অন্যান্য স্থানীয় ৰাইজৰ সহায় সহযোগ কৰিছে। গতিকে আমি সকলোকে পুনৰ অনুৰোধ জনাইছোঁ, যিসকল জোনাৰ সংগঠন আছে, স্বেচ্ছাসেৱী সংস্থা আছে, সকলোৱে এনেদৰে আগবাঢ়ি আহক, যাতে আমাৰ পবা আমাৰ ভৱিষ্যত আমি বজাই ৰাখিব পাৰোঁ। আজি আমি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জনাই টিম NGO আৰু জনাই বালিকা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ উদ্যোগত আমি 150 কলগছ ৰোপণ কৰিছোঁ পবা বনাঞ্চলত। আজি 150 জোপা আমি ৰুইছোঁ আৰু 10জনে আহি আৰু 20 জোপা ৰুৱে যে।